Hello everyone, myself Ankur from academia. তো আজি আমি এইটো ভিডিঅ'ত দশম শ্ৰেণীৰ যিটো কাৰেক্ট টেন্স যে এক্সামত আহে 2 বা 3 মাৰ্কছ আহে তো সেই কাৰেক্ট টেন্সৰ তোমালোকৰ প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰবিলাকৰ মই 2011 চনৰ পৰা 2020 চনলৈকে সেই 10 বছৰৰ কুৱেশ্যন পেপাৰবিলাকত যিমান কাৰেক্ট টেন্সৰ কুৱেশ্যন আহিছে সকলোবিলাকৰ এই ভিডিঅ'টোত সলিউশ্যন লৈ আহিছোঁ। তো ইয়াৰ আগতেও তোমালোকৰ অন্যান্য গ্ৰামাৰৰ লগতে তোমালোকৰ টেক্সটবুকৰ সকলো ধৰণৰ চেপ্টাৰৰ এই চেনেলটোত ভিডিঅ'বিলাক আপলোড কৰা আছে। তোমালোকে যদিহে চোৱা নাই তেন্তে চাই ল'বা, ডেছক্ৰিপশ্যনতে লিংক পাই যাবা। তো আজি আমি উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ 2011 চনৰ পৰা 2020 চনলৈ সেই 10 বছৰত যিমানবিলাক কাৰেক্ট টেন্সৰ কুৱেশ্যন আহিছে সেই সকলোবিলাকৰ সলিউশ্যনবিলাক আলোচনা কৰিম। প্ৰথমটো চোৱা, উই ন' ইয়াতে তোমালোকৰ এই বুলি দি দিব যে ৰাইট দ্য কাৰেক্ট ফৰ্ম অফ দ্য ভাৰ্বছ গিভেন ইন দ্য ব্ৰেকেটছ, যে ব্ৰেকেটত দিয়া ভাৰ্বটোৰ কাৰেক্ট ফৰ্মটো লিখিব লাগে। প্ৰথমটো আছে কি চোৱা, 2011ৰ যিটো ফাৰ্ষ্ট কুৱেশ্যন, উই ন' ইচ আদাৰ ফৰ 5 years, যে 5 বছৰ ধৰি আমি ইজনে সিজনক জানো। 5 বছৰ আগৰ পৰা কামটো হৈয়ে আহিছে, গতিকে সেইটো কি টেন্স হ'ব? প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স, হয়নে? প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স কি আছিলে? যে কোনোবা এটা কাম অতীততে আৰম্ভ হ'ল এণ্ড কণ্টিনিউড আপ টু দ্য প্ৰেজেণ্ট, যে এই প্ৰেজেণ্টৰ সময়লৈকে সেইটো কণ্টিনিউ হৈ আছে। এতিয়া ইয়াত কি হ'ব? যে হেভ বিন নয়িং হ'ব লাগিছিলে, কিন্তু মই আগতেই তোমালোকক কি কয় টেন্সৰ ভিডিঅ'বিলাক আপলোড কৰোঁতে বুজাইছিলোঁ যে কিছুমান নন প্ৰগ্ৰেছিভ ভাৰ্ব থাকে যিবিলাকত ING লগ নালাগে। তেনেকৈ সেই ন'নটো তেনেকুৱা হয়, হয়নে? গতিকে আমি নয়িং লিখিব নোৱাৰোঁ, আৰু নয়িং লিখিব নোৱাৰাৰ লগে লগে আমি বিনো লিখিব নোৱাৰোঁ। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ষ্ট্ৰাকচাৰটো কি আছিলে? ছাবজেক্ট প্লাছ হেভ অৰ হেজ প্লাছ বিন প্লাছ মেইন ভাৰ্ব ইন প্ৰেজেণ্ট পাৰ্টিচিপল। যিহেতু ন' ভাৰ্বটো প্ৰেজেণ্ট পাৰ্টিচিপল নহয়, সেইবাবে আমি বিনটো তাত নিলিখোঁ। গতিকে কি হ'ব সেইটো? উই হেভ ন'ন ইচ আদাৰ ফৰ 5 years হ'ল। দেন ছেকেণ্ডটো চাওঁ, দ্য আদাৰ ডে আই মিট এ মেজিচিয়ান ইন দ্য বাজাৰ। দ্য আদাৰ ডে, সেইদিনাখন মই এজন যাদুকৰক বজাৰত লগ পাইছিলোঁ। কেতিয়া লগ পাইছিলে? আদাৰ ডে, মানে আগতেই। গতিকে সেইটো কি টেন্স? চিম্পল পাষ্ট টেন্স। গতিকে চিম্পল পাষ্ট টেন্সত মেইন ভাৰ্বটো যিটো ভাৰ্বৰ ছেকেণ্ড ফৰ্ম হয় সেইটো বহাই দিলে আমাৰ হৈ যাব। এতিয়া চোৱা, দ্য আদাৰ ডে আই মেট এ মেজিচিয়ান ইন দ্য বাজাৰ হ'ল। দেন 2012ৰ খিনিলৈ যাওঁ আমি। শ্বি ছেইড ডেট শ্বি উইল হেল্প হাৰ ফ্ৰেণ্ড, সেইটো ইনডাইৰেক্ট নেৰেশ্যনত আছে। গতিকে ইনডাইৰেক্ট নেৰেশ্যনত যেতিয়া থাকিব, যিহেতু ছেইড আছে, গতিকে আমি উইলৰ যিটো পাষ্ট ফৰ্ম থাকিব সেই পাষ্ট ফৰ্মটো লিখিম আমি। কি হ'ব তেতিয়াহ'লে? শ্বি ছেইড ডেট, উইলটো আমি উড কৈ দিম, শ্বি উড হেল্প হাৰ ফ্ৰেণ্ড। দেন চোৱা, দ্য বয়জ প্লে ইন দ্য গাৰ্ডেন ৱেন দ্য ট্ৰী ফেল ডাউন। সেই ল'ৰাবিলাকে যেতিয়া গছজোপা পৰিছিলে সিহঁতে তেতিয়া খেলি আছিলে। অতীত কালত কিছু সময় ধৰি হৈছিলে। গতিকে কি হ'ব সেইটো? পাষ্ট কণ্টিনিউৱাছ বা পাষ্ট প্ৰগ্ৰেছিভ টেন্স। গতিকে কি হ'ব? দ্য বয়জ ৱেৰ প্লেইং, মই কৈ দিছোঁ, দ্য বয়জ ৱেৰ প্লেইং ইন দ্য গাৰ্ডেন ৱেন দ্য ট্ৰী ফেল ডাউন। নেক্সট 2013ৰ খিনি চাওঁ আমি এতিয়া। আই উইচ আই বি এ কিং, ব্ৰেকেটত বি আছে, যে যেতিয়া কিবা এটা ইচ্ছা কৰিব, আই উইচ থাকিলে তাৰপাছত যদি বিটো এনেকৈ দি দিয়ে আইৰ পাছত, তেতিয়া সদায় আমি ৱেৰ লিখিব লাগিব। আইৰ পাছত ৱেৰ কেতিয়াও নবহে, কিন্তু যেতিয়া কিবা এটা আশা কৰিব, কিবা এটা বিচাৰিব, মই যদি চৰাই হ'লোহেঁতেনে, আই উইচ ইফ আই ৱেৰ এ বাৰ্ড, তেনেকুৱা। গতিকে আই উইচ আই ৱেৰ এ কিং। দেন দ্য বয় শ্লিপ ডোণ্ট ডিষ্টাৰ্ব হিম, ল'ৰাটোক আমনি নকৰিবা, সি শুই আছে, নিৰ্দেশ দিছে, হয়নে নহয়? গতিকে ল'ৰাটো শুই আছে, বৰ্তমান কালত শুই আছে, হয়নে নহয়? গতিকে বৰ্তমান কালত শুই থকাটো কি হ'ব? প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স বা প্ৰেজেণ্ট প্ৰগ্ৰেছিভ টেন্স। গতিকে কি হ'ব? ছাবজেক্ট প্লাছ বি ভাৰ্ব প্লাছ মেইন ভাৰ্ব ইন প্ৰেজেণ্ট পাৰ্টিচিপল। দ্য বয় ইজ শ্লিপিং, ডোণ্ট ডিষ্টাৰ্ব হিমটো মই লিখিব থাকি গ'ল, তোমালোকে লিখি ল'বা। দ্য বয় ইজ শ্লিপিং, ডোণ্ট ডিষ্টাৰ্ব হিম। 2014ৰ খিনি চাওঁ এতিয়া আমি।
She read a book when I saw her. যেতিয়া মই দেখিছিলোঁ তাই এখন কিতাপ পঢ়ি আছিলে গতিকে সেইটো কি হ'ব পাষ্ট কণ্টিনিউৱাছ টেন্স হয়নে নহয় পাষ্ট কণ্টিনিউৱাছ টেন্স হৈ যোৱাৰ লগে লগে কি হ'ব ছাবজেক্ট প্লাছ বি ভাৰ্বৰ পাষ্ট ফৰ্মকেইটা ৱাজ ৱেৰ প্লাছ মেইন ভাৰ্ব ইন আই এন জি বা প্ৰেজেণ্ট পাৰ্টিচিপল গতিকে কি হ'ব চিটো যিহেতু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়নে নহয় চিটো যিহেতু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে কি হ'ব চি ৱাজ ৰিডিং এ বুক ৱেন আই চ' হাৰ চি ৱাজ ৰিডিং এ বুক ৱেন আই চ' হাৰ নেক্সট চোৱা চি বি এ টিচাৰ চিন্স 2002 যে 2002 চনৰ পৰা তেওঁ এজন শিক্ষক অতীত কালৰ পৰা এতিয়ালৈকে হৈ থকাটো কি হয় প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ হয় হা গতিকে আমি বিৰ ঠাইত কি লিখিম চি হেজ বিন এ টিচাৰ চিন্স 2002 এতিয়া 2015 খিনি চাওঁ আমি দ্য বেল ৰেং আফটাৰ উই ফিনিছ আৱাৰ ৱৰ্ক কি টেন্স হ'ব সেইটো দ্য বেল ৰেং আফটাৰ উই ফিনিছ আৱাৰ ৱৰ্ক যে অতীত কালত দুটা কাম একেলগে সংঘটিত হৈছিলে তাৰে যিটো আগত শেষ হয় সেইটোক কি বুলি কোৱা হয় কি লিখা হয় সেইটোত পাষ্ট পাৰফেক্ট টেন্স আৰু পিছৰটোত কি লিখা হয় চিম্পল পাষ্ট টেন্স লিখা হয় গতিকে দ্য বেল ৰেং বেলটো বাজিছিলে আফটাৰ উই ফিনিছ আৱাৰ ৱৰ্ক যে আমি কাম কৰাৰ পাছতহে বেলটো বাজিছিলে কামটো শেষ হোৱাটো আগতে হ'ল গতিকে সেইটোত কি হ'ব পাষ্ট পাৰফেক্ট টেন্স পাষ্ট পাৰফেক্টৰ ষ্ট্ৰাকচাৰটো কি আছিলে ছাবজেক্ট প্লাছ হেড প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল গতিকে কি হ'ব দ্য বেল ৰেং আফটাৰ উই হেড ফিনিছড আৱাৰ ৱৰ্ক কি হ'ব উই হেড ফিনিছড আৱাৰ ৱৰ্ক উইটো হৈছে এটা ছাবজেক্ট হেডটো হেডেই দেন ফিনিছৰ পাছত ইটি লাগিছে সেইটো পাষ্ট পাৰ্টিচিপল ফৰ্ম প্লিজ ৰিং মি এজ চুন এজ হি কাম যে তেওঁ যেতিয়া আহিব মোক মাতি দিবা সেইটো নিৰ্দেশ দিছে বা কিবা এটা কৈছে গতিকে সেইটো কি হ'ব আমি জানোৱেই চিম্পল প্ৰেজেণ্ট টেন্স হ'ব চিম্পল প্ৰেজেণ্ট টেন্স হ'লে হিৰ পাছত যিহেতু মেইন ভাৰ্বটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ থাকিলে মেইন ভাৰ্বটো কি হয় এছ বাই এছ লগ লাগে গতিকে ইয়াতো এছ এটা লগ লাগিছে প্লিজ ৰিং মি এজ চুন এজ হি কামছ নেক্সটটো চাম আমি এতিয়া SSLC 2016 এইখিনি চাই লোৱা ইট ইজ টাইম উই গ' টু বেড এই এনেকুৱা ষ্ট্ৰাকচাৰ যদি তোমালোকে যদি কেতিয়াবা পোৱা ইট ইজ টাইম উই সেইটো গ' নিলিখে হা সেইটো ৱেণ্ট লিখিব লাগিব ইট ইজ টাইম উই ৱেণ্ট টু বেড এইটো সদায় এনেকৈ কৰিবা ইট ইজ টাইম ব্ৰেকেটত গ' টু বেড আহিলে তেওঁলোকে ইট ইজ টাইম উই ৱেণ্ট টু বেড লিখিবা আহি থাকে সেইটো SSLC এক্সামত প্ৰায়ে আহি থাকে গতিকে সেইটো তোমালোকে যাতে ভুল নকৰা চি বিহেভছ এজ ইফ চি ন' এভৰিথিং তাই এনেকুৱা বিহেভ কৰে যেন তাই সকলো জানে সেই চি বিহেভছ এজ ইফ সেই এজ ইফ থাকিলে আমি মেইন ভাৰ্বৰ কি লিখিম পাষ্ট ফৰ্মটো লিখিম মানে চিম্পল পাষ্ট টেন্সত লিখিম মানে গতিকে কি হ'ব চি বিহেভছ এজ ইফ চি নিউ এভৰিথিং হ'ল দেন চোৱা 2017 খিনি চাওঁ ইফ ইট ৰেইন উই চেল নট গ' আউট যদিহে বৰষুণ দিয়ে আমি ওলাই নাযাওঁ সেই যদিহে বৰষুণ দিয়াটো যদি আমি লিখোঁ তেতিয়া ইফ ইট ৰেইনছ লিখিম আমি চিম্পল প্ৰেজেণ্ট টেন্সত লিখিম ইফ ইট ৰেইনছ উই চেল নট গ' আউট আকৌ চোৱা উই ন' ইচ আদাৰ ফৰ দ্য লাষ্ট 10 years যে আমি ইজনে সিজনক যোৱা 10 বছৰ ধৰি জানি আহিছোঁ গতিকে সেইটো কি হ'ব সেই আগতে এটা কৰিছিলোঁ আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ হয় কিন্তু যিহেতু ন'টো নন প্ৰগ্ৰেছিভ ভাৰ্ব হয় বা তাৰ কণ্টিনিউৱাছ ফৰ্ম নহয় গতিকে আমি সেইটো কি লিখিম ছাবজেক্টৰ পাছত হেভ লিখি বিন নিলিখাকৈ আমি মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো লিখিম তো উই হেভ ন'ন ইচ আদাৰ ফৰ দ্য লাষ্ট 10 years হ'ল 2018 খিনি চাম এতিয়া আমি ইফ আই বি ইউ আই উড হেভ কল হিম এগেইন সেইটো মই কৈছিলোঁ যে মই যদি তুমি হ'লোহেঁতেনে মই চৰাই হ'লোহেঁতেনে মই যদি সিংহ হ'লোহেঁতেনে মই যদি ৰজা হ'লোহেঁতেনে সেই হেঁতেনটো যেতিয়া বুজাব তেতিয়া বি থাকিলে সেইটো তোমালোকে ৱেৰ কৰি দিবা ঠিক আছে ইফ আই ৱেৰ ইউ আই উড নট হেভ কলড হিম এগেইন দ্য প্ৰিন্সিপাল ইজ নট এট হিজ ৰুম নেক্সটটো চাওঁ তোমালোকে দ্য প্ৰিন্সিপাল ইজ নট এট হিজ ৰুম হি গ' আউট যে প্ৰিন্সিপালজন ৰুমত নাই তেওঁ ওলাই গ'ল যিহেতু কামটো অতীতত হ'ল কিন্তু অতীতৰ কেতিয়া হৈছে আনস্পেচিফিক টাইমত হয় মই কৈছিলোঁ যে দ্য প্ৰেজেণ্ট পাৰফেক্ট টেন্স ইজ ইউজ টু টক এবাউট এন একশ্যন ডেট হেজ বিন অলৰেডি হেপেণ্ড বিফ'ৰ নাও ইন এন আনস্পেচিফিক টাইম যে আনস্পেচিফিক টাইম এটাত যদিহে কোনো এটা কাম অতীততে হ'ল সেইটোত আমি কি লিখিম প্ৰেজেণ্ট পাৰফেক্ট টেন্স লিখিম আৰু প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ষ্ট্ৰাকচাৰটো কি হয়
ছাবজেক্ট প্লাছ হেভ অৰ হেজ প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল যিহেতু সেইটো আনস্পেচিফিক টাইমত হৈছে হয় নাই স্পেচিফিক নহয় গতিকে সেইটো কি হ'ব প্ৰেজেণ্ট পাৰফেক্ট টেন্স হি হেজ গন আউট সিটো ছাবজেক্ট দেন হেজ গ'ৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম গন আউট দেন 2019লৈ আহিছোঁ আমি দে লিভ ইন দেলহি ফৰ 10 years তেওঁলোকে দেলহিত 10 বছৰ ধৰি বাস কৰি আহিছে 10 বছৰ ধৰি বাস কৰি আহিছে মানে কামটো তেতিয়াৰ পৰা এতিয়ালৈকে একেৰাহে হৈয়ে আছে হা হৈ আছে অতীততে আৰম্ভ হ'ল কিন্তু এতিয়াও শেষ হোৱা নাই সেইটোত কি লিখে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স লিখে আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ষ্ট্ৰাকচাৰটো কি হয় ছাবজেক্ট প্লাছ হেভ প্লাছ বিন প্লাছ মেইন ভাৰ্ব ইন প্ৰেজেণ্ট পাৰ্টিচিপল অৰ মেইন ভাৰ্ব প্লাছ আই এন জি প্লাছ এক্সটেনশ্যন গতিকে যিহেতু তেওঁলোকে 10 বছৰ আগৰ পৰা এতিয়ালৈকে বসবাস কৰিয়ে আছে হা an action the present perfect continuous tense is used to describe an action which has started in past and continued up till now এতিয়ালৈকে যিটো কাম অতীততে আৰম্ভ হৈ আছে সেইটোত আমি কি লিখোঁ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স লিখোঁ গতিকে সেইটো কি হ'ব দে তাৰপিছত হেভ আহিব বিন লিভৰ প্ৰেজেণ্ট পাৰ্টিচিপল ফৰ্ম সেইটো লিভিং চ' দে হেভ বিন লিভিং ইন দেলহি ফৰ 10 years নেক্সট হোৱা when he came আছে গতিকে সেইটো চিম্পল পাষ্ট টেন্স হা ইট বি অল অভাৰ গতিকে সেইডোখৰ পাছৰডোখৰো চিম্পল পাষ্টে হ'ব যিহেতু বি ভাৰ্বৰ ফৰ্মটা লিখিব কৈছে আমি কি লিখিম তেতিয়াহ'লে বি ভাৰ্বৰ ইটটো যিহেতু ছিংগুলাৰ নাম্বাৰ আমি ৱাজ লিখিম চ' সেইটো কি হ'ব হুৱেন হি কেম ইট ৱাজ অল অভাৰ সি যেতিয়া আহিছিলে সকলো শেষ হৈ গৈছিলে নেক্সট চোৱা হি ষ্টে হিয়েৰ আনটিল ইউ ৰিটাৰ্ণ তুমি নহালৈকে তেওঁ ইয়াতে ৰখি থাকিব বা ৰৈ থাকিব ৰখি থাকিব নহয় হা ৰৈ থাকিব তুমি নহালৈকে ৰৈ থাকিব গতিকে কেতিয়া ৰৈ থাকিব ফিউচাৰ টেন্সলৈকে ৰৈ থাকিব তেওঁ ভৱিষ্যত কাললৈকে গতিকে সেইটো আমি চিম্পল ফিউচাৰ টেন্সত লিখিম হি উইল ষ্টে হিয়েৰ আনটিল ইউ ৰিটাৰ্ণ হ'ল দেন ফাইনেলি আমি 2020লৈ আহিছোঁ আই গ' দেয়াৰ বিফ'ৰ চি ৱেণ্ট মই তাই যোৱাৰ আগতেই তালৈ গৈছিলোঁ দুটা কাম অতীততে হৈ গ'ল বাট যিটো কাম আগত হ'ল হা সেইটোত কি লিখা হয় যিটো কাম আগত হ'ল সেইটোত পাষ্ট পাৰফেক্ট টেন্স লিখা হয় আৰু এইটোত চিম্পল পাষ্ট টেন্স লিখা হয় গতিকে মই যোৱা কামটো যিহেতু আগতেই হ'ল সেইটোত কি লিখিম পাষ্ট পাৰফেক্ট টেন্স লিখিম ছাবজেক্ট প্লাছ হেড প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল চ' সেইটো কি হৈছে আই হেড গন বিফ'ৰ চি ৱেণ্ট নেক্সট হোৱা 10 years পাছ চিন্স আই মেট ইউ লাষ্ট যে 10 বছৰ পাৰ হৈ গ'ল যেতিয়া তোমাক মই লগ পাইছিলোঁ পাৰ হৈ গ'ল এতিয়াও হৈ আছে ঘটনাটো পাৰ হৈয়ে গ'ল 10 বছৰ হৈ গ'ল গতিকে সেইটো কি হ'ব প্ৰেজেণ্ট পাৰফেক্ট হ'ব কি হ'ব প্ৰেজেণ্ট পাৰফেক্ট হ'লে কি হয় ছাবজেক্ট প্লাছ হেভ প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল তো 10 yearsটো যিহেতু থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ গতিকে 10 years হেভ পাষ্ট তো আনচাৰটো কি হ'ব 10 years হেভ পাষ্ট চিন্স আই মেট ইউ লাষ্ট দেন চোৱা হুৱেন চি কেম আই ৰাইট এ লেটাৰ যেতিয়া তাই আহিছিল মই এখন চিঠি লিখি আছিলোঁ হা সেইটো কি হ'ব পাষ্ট কণ্টিনিউৱাছ টেন্স তো মই আগতে কৈছোঁ যে দ্য পাষ্ট কণ্টিনিউৱাছ টেন্স ইজ ইউজ টু ডেছক্ৰাইব এন একশ্যন ডেট ৱাজ হেপেনিং ফৰ চাম মুমেণ্ট ইন চাম পইণ্ট ইন দ্য পাষ্ট যে অতীত কালত এটা কাম কিছু সময় ধৰি চলিছিলে হয় নাই সেইটো বুজাবলৈ কি লিখা হয় পাষ্ট কণ্টিনিউৱাছ টেন্স লিখা হয় গতিকে সেইটো কি হ'ব হুৱেন হি কেম আই ৱাজ ৰাইটিং এ লেটাৰ ছাবজেক্ট প্লাছ বি ভাৰ্ব ৱাজ বহিছে আই হোৱাৰ কাৰণে দেন ৰাইটিং কি হ'ব সেইটো মেইন ভাৰ্ব প্লাছ আই এন জি বা প্ৰেজেণ্ট পাৰ্টিচিপল ফৰ্ম তো সেইকেইটা হ'ল তোমালোকৰ যোৱা 10 বছৰ 2011 চনৰ পৰা 2020 চনলৈ যিমানখিনি কাৰেক্ট টেন্স আছিলে কাৰেক্ট টেন্সৰ যিমানখিনি কুৱেশ্যনছ আছিলে সেই সকলোবিলাকৰ মই চলিউশ্যনবিলাক তোমালোকক দিবলৈ যত্ন কৰিলোঁ আৰু হয়তো ইয়াতো তোমালোকৰ বহুত কি হয় ডাউট থাকি যাব পাৰে আৰু এইটো কথাও এনেকুৱা নহয় যে মই আজি 10 বছৰত তোমালোকক চলিউশ্যনবিলাক কৰাই দিলোঁ আৰু এই 10 বছৰত কৰোৱাকেইটাই যে তোমালোকৰ অহা বছৰ পৰীক্ষাত আহিব তেনেকুৱাও নহয় তোমালোকে বেলেগ পাব পাৰা হা কিন্তু গঠন প্ৰণালীবিলাক একেই হ'ব ষ্ট্ৰাকচাৰবিলাক একেই হ'ব এনেকুৱা ধৰণৰ গতিকে আৰু পৰীক্ষাত আহিবলৈ এইটোৱে আহিব বুলিতো মই কৈ দিব নোৱাৰোঁ কাৰণ পেপাৰখন মই নাকাটো বা ইমানখিনি তোমালোকক এটা ভিডিঅ'ত কৰাই দিয়া 200-300 কাৰেক্টেন্স কৰাই দিয়াটো মোৰ বাবে সম্ভৱপৰো নহয় গতিকে মই তোমালোকক সেই উদাহৰণস্বৰূপে বুলি ক'বলৈ যাব লাগিব আচলতে সেইখিনি যিখিনি 2011 চনৰ পৰা 2012 চনলৈকে আহিলে সেইখিনিৰ মই চলিউশ্যনবিলাক কৰি দিব ট্ৰাই কৰিলোঁ আৰু ইয়াত যদি তোমালোকৰ কিবা কুৱেৰিজ বা ডাউটছ থাকি যায় তেন্তে তোমালোকে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰিবা মই তোমালোকৰ
সমস্যাবিলাক সমাধান কৰি দিবলৈ যত্ন কৰিম তো 2011 পৰা আমি ক'লৈকে কৰিলোঁ 2020লৈকে পূৰা 10 বছৰ মইতো আকৌ এবাৰ তোমালোকক ৰিপিট কৰি দিছোঁ সেইকেইটা তোমালোকে চাই যাবা যিটো ব্ৰেকেটত দি দিয়ে সেই ভাৰ্ব ফৰ্মটোহে বদলি কৰিব লাগে মানে কোন টেন্সৰ হ'ব সেইটো জাষ্ট লিখি দিব লাগে তোমালোকে যিহেতু আগৰ ভিডিঅ'বিলাকত মই টেন্স বুজাইছিলোঁ গতিকে বুজি পাবলৈ মই সহজ হ'ব বুলিয়ে ভাবিছোঁ কোনো তাত সন্দেহ নাথাকিব আচলতে তো মই আকৌ কৈছোঁ চোৱা উই ন' ইচ আদাৰ ফৰ 5 years সেইটো কি হ'ব উই হেভ ন'ন ইচ আদাৰ ফৰ 5 years দেন দ্য আদাৰ ডে আই মিট এ মেজিচিয়ান ইন দ্য বাজাৰ সেইটো যিহেতু চিম্পল পাষ্ট টেন্স গতিকে কি হ'ব দ্য আদাৰ ডে আই মেট এ মেজিচিয়ান ইন দ্য বাজাৰ নেক্সট she said that she will help her friend যেহেতু past tense আৰু indirect negation গতিকে কি হ'ব she said that she would help her friend then the boys play in the garden when the tree fell down যে গছজোপা যেতিয়া পৰিছিলে সেই ল'ৰা ছোৱালীবিলাকে খেলি আছিলে যিহেতু এইটো past continuous tense গতিকে কি হ'ব the boys were playing তো the boys were playing in the garden when the tree fell down next one 2013 কেইটা I wish I be a king যে উইচ থাকিলে আৰু তাৰপিছত যিটো যদি এনেকৈ বি দি দিয়ে তেতিয়া তোমালোকে কি লিখিবা ৱেৰ আই উইচ আই ৱেৰ এ কিং দ্য বয় শ্লিপ ডোণ্ট ডিষ্টাৰ্ব হিম সেইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ল'ৰাটো শুই আছে আমনি নকৰিবা গতিকে কি হ'ব দ্য বয় ইজ শ্লিপিং ডোণ্ট ডিষ্টাৰ্ব হিম নেক্সট 2014ৰখিনি চাওঁ আমি চি ৰিড এ বুক ৱেন আই চ' হা যে তাৰ এখন কিতাপ পঢ়ি আছিলে যেতিয়া মই তাইক দেখিছিলোঁ পঢ়ি আছিলে হা ডেট ৱাজ হেপেনিং ইন চাম পইণ্ট ইন দ্য পাষ্ট যে অতীতকালত কিছু সময় ধৰি হৈছিলে গতিকে সেইটো কি হ'ব চি ৱাজ ৰিডিং এ বুক ৱেন আই চ' হাৰ নেক্সট চি বি এ টিচাৰ চিন্স 2002 যিহেতু এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউছৰ হয় গতিকে কি হ'ব চি বি দিছে যিহেতু চি হেজ বিন এ টিচাৰ চিন্স 2002 দেন 2015ৰখিনি চাওঁ আমি 2015ৰখিনি কি আছে দ্য বেল ৰেং আফটাৰ উই ফিনিছ আৱাৰ ৱৰ্ক সেইটো কি হ'ব ফাৰ্ষ্ট পাৰফেক্ট টেন্স পাষ্ট পাৰফেক্ট টেন্স হোৱাৰ লগে লগে কি হ'ব দ্য বেল ৰেং আফটাৰ উই হেড ফিনিছড আৱাৰ ৱৰ্ক দেন প্লিজ ৰিং মি এজ চুন এজ হি কাম সেইটো কি হ'ব চিম্পল পাষ্ট টেন্সৰ বাক্য মোক মাতি দিবা তুমি যেতিয়া সি আহিব বা যিটো নিৰ্দেশ দিবলৈ বুজাইছে মই কৈছিলোঁ নিৰ্দেশ দিবলৈ বুজালে চিম্পল প্ৰেজেণ্ট টেন্স লিখোঁ গতিকে সেইটো কি হ'ব প্লিজ ৰিং মি এজ চুন এজ হি কামছ দেন 2016ৰখিনি চাওঁ ইট ইজ টাইম উই গ' টু বেড মই সেইটো কি হয় বুলি কৈছিলোঁ যে এনেকুৱা থাকিলে ইট ইজ টাইম উই ৱেন টু বেড পাষ্ট টেন্সৰ বাক্য নহয় কিন্তু মনত ৰাখিবা সেইটো চি বিহেভছ এজ ইফ চি নিউ এভৰিথিং সেইটো ৱেণ্টৰ নিচিনা এইটো এজ ইফ চি নিউ এভৰিথিং হ'ব এইটো হা এইটো মই এনেকুৱা ষ্ট্ৰাকচাৰকেইটা মনত ৰাখি ল'বা 2016 দুইটা তেনেকুৱাই আহিছে চি বিহেভছ এজ ইফ চি নিউ এভৰিথিং দেন 2017ৰখিনি চাওঁ আমি ইফ ইট কি হ'ব এইটো চিম্পল প্ৰেজেণ্ট টেন্স হ'ব ইফ ইট ৰেইনছ উই শ্বেল নট গ' আউট উই ন' ইচ আদাৰ ফৰ দ্য লাষ্ট 10 years আমি 10 বছৰ ধৰি ইজনে সিজনক জানো গতিকে সেইটো কি হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স যিহেতু ন'টো নন প্ৰগ্ৰেছিভ ভাৰ্ব হয় গতিকে আমি বিনটো তাত নিলিখোঁ গতিকে কি হ'ব উই হেভ ন'ন ইচ আদাৰ ফৰ লাষ্ট 10 years হ'ল দেন ইফ আই বি ইউ আই উড নট হেভ কল্ড হিম এগেইন যদিহে মই তোমাৰ ঠাইত হ'লোহেঁতেনে মই তাক আকৌ নামাতিলোঁ হয় হ'লোহেঁতেন আছে হেঁতেন থাকিলে বিটো কি হয় বুলি কৈছিলোঁ মই যে সেইটো ৱেৰ লিখা হয় আই পাছত ৱেৰ কিন্তু কেতিয়াও নবহে কিন্তু যেতিয়া হেঁতেন থাকিব হা হেঁতেন বুলি যিটো আমাৰ অসমীয়াতে শব্দ আছে সেইটো থাকিলে আমি কি লিখিম ৱেৰ লিখিম গতিকে সেইটো কি হ'ব ইফ আই ৱেৰ ইউ আই উড নট হেভ কল্ড হিম এগেইন নেক্সট চোৱা দ্য প্ৰিন্সিপাল ইজ নট এট হিজ ৰুম হি গ' আউট গতিকে সেইটো কি হ'ব যিহেতু আনস্পেচিফিক টাইমত মানুহজন ইয়াৰ পৰা ওলাই গ'ল কিন্তু এতিয়াও অহা নাই বা কামটো হৈ গ'ল ইয়াৰ প্ৰভাৱটো এতিয়াও চলি আছে গতিকে তেনেকুৱাবিলাক চেণ্টেন্সত কি লিখা হয় প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হয়নে হা গতিকে আমি কি লিখিম দ্য প্ৰিন্সিপাল ইজ নট এট হিজ ৰুম হি হেজ গন আউট নেক্সট চোৱা দে লিভ ইন দেলহি ফৰ 10 years সেইটো দেখিয়ে আমি গম পালোঁ যে 10 বছৰ ধৰি বাস কৰি আছে গতিকে সেইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছৰ টেন্স প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ হোৱাৰ লগে লগে ছাবজেক্ট প্লাছ হেভ হেজ প্লাছ বিন প্লাছ মেইন ভাৰ্ব ইন প্ৰেজেণ্ট পাৰ্টিচিপল তো কি হ'ব দে হেভ বিন লিভিং ইন দেলহি ফৰ 10 years যে 10 বছৰ ধৰি তেওঁলোকে দেলহিত বসবাস কৰি আছে নেক্সটটো চোৱা ৱেন হি কেম ইট বি অল অভাৰ যেতিয়া তেওঁ আহিছিল সকলো শেষ হৈ গৈছিলে দুইটা চিম্পল পাষ্টৰ গতিকে কি হ'ব বিটো ঠাইত ইয়াতে আমি কি লিখিম ৱাজ লিখিম ইট ৱাজ অল অভাৰ নেক্সট চোৱা হি ষ্টে হিয়ে আনটিল ইউ ৰিটাৰ্ণ ষ্টেটো আমি সলনি কৰিব লাগে এতিয়া যে তুমি তেওঁ তেতিয়ালৈকে ৰৈ থাকিব যেতিয়ালৈকে তুমি ঘূৰি নাহা ৰৈ থাকিব ফিউচাৰ টেন্সত হ'ব
গতিকে কি হ'ব হি উইল ষ্টে হিয়াৰ আনটিল ইউ ৰিটাৰ্ণ হ'ল নেক্সট যিটো ফাইনেল ইয়েৰ মানে 2021 তোমালোকে দিবা তো 2020 অহাখিনি আমি এতিয়া চাম আই গ' দেয়াৰ বিফ'ৰ চি ৱেণ্ট সেইটো আমি গম পালোঁৱে যে অতীতকালত যেতিয়া বা পাষ্ট টেন্সত যেতিয়া দুটা কাৰ্য বা দুটা একশ্যন সংঘটিত হয় আৰু তাৰে যিটো আগত হয় সেইটোত আমি পাষ্ট পাৰফেক্ট লিখোঁ আৰু পাছত হোৱাটোত চিম্পল পাষ্ট লিখোঁ গতিকে আমি সেইটোত কি লিখিম যিহেতু মই যোৱা কামটো আগত হৈছে বিফ'ৰ আফটাৰৰ কথা মই তোমালোকক টেন্স বুজাওঁতে কৈছিলোঁ যিহেতু আগত হৈছে গতিকে আমি কি লিখিম সেইটো পাষ্ট পাৰফেক্টত লিখিম আৰু পাষ্ট পাৰফেক্টৰ ষ্ট্ৰাকচাৰটো কি হৈছিলে ছাবজেক্ট প্লাছ হেড প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল চ' চেণ্টেন্সটো কি হ'ব আই হেড গন বিফ'ৰ চি ৱেণ্ট নেক্সটটো চোৱা 10 years পাছ চিন্স আই মিট ইউ লাষ্ট সেইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্স গতিকে কি হ'ব 10 years হেভ পাছড চিন্স আই মিট ইউ লাষ্ট মই যেতিয়া তোমাক লগ পাইছিলোঁ সেয়া 10 বছৰ হৈ গ'ল ৱেন চি কেম আই ৰাইট এ লেটাৰ সেইটো যেতিয়া তাই আহিছিল মই এখন বা তেওঁ আহিছিল মই চিঠি এখন লিখি আছিলোঁ হা অতীতকালত কোনোবা এটা সময়ত কামটো কিছু সময় ধৰি হৈছে চিঠি লিখা কামটো পটককৈ হৈ নাযায় লিখি আছিলে গতিকে সেইটো কি হ'ব পাষ্ট কণ্টিনিউৱাছ টেন্স গতিকে আনচাৰটো কি হ'ব ৱেন চি কেম আই ৱাজ ৰাইটিং এ লেটাৰ তো আই ৱাজ ৰাইটিং এ লেটাৰ এতিয়া সেইখিনিয়ে হ'ল তোমালোকৰ 2011 চনৰ পৰা 2020 চনলৈকে যিবিলাক তোমালোকৰ প্ৰিভিয়াছ ইয়েৰৰ SSLC এক্সামত অৰ্থাৎ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত যিবিলাক কুৱেশ্যনছ আহিছিল কাৰেক্ট টেন্সৰ সকলোবিলাক মই ছল্ভ কৰি দিলোঁ আৰু ইয়াৰ উপৰি তোমালোকৰ যদি কিবা ডাউট থাকে তোমালোকে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰিবা আৰু তোমালোকে কাৰেক্ট টেন্স যেতিয়া কৰিব ল'বা কাৰেক্ট টেন্স কৰিব লওঁতে তোমালোকে হয়তো কেতিয়াবা খুব কনফিউজনত আহি যাব পাৰা তো সেই কনফিউজনত আহিলে আচলতে কি কৰিবা সেইটো প্ৰধান কথা কনফিউজনত আহিলে খুব ভালদৰে চাবা চেণ্টেন্সটো কোন টেন্সত আছে চাই ল'বা পাষ্ট টেন্স ফিউচাৰ টেন্স অৰ প্ৰেজেণ্ট টেন্স তাৰ পাছত তোমালোকে গম পাবা যে সেইটো কোন টেন্সৰ বাক্যটো গম পাবা কিন্তু ষ্টিল তোমালোকে কি কৰিব লাগিব যে সেই যদি বাক্যটো পাষ্ট টেন্সৰ হয় বা প্ৰেজেণ্ট টেন্সৰ হয় যে পাষ্ট টেন্সৰ যেনিবা বাক্যটো পাষ্ট টেন্সৰ হয় তোমালোকে চাব লাগিব যে এইটো পাষ্ট টেন্সৰ কোনটো ভাগৰ হয় হা এইটো চিম্পল পাষ্ট হয় পাষ্ট কণ্টিনিউৱাছ হয় নে পাষ্ট পাৰফেক্ট হয় নে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ হয় তাতো যদি তোমালোকৰ খেলি মেলি লাগি থাকে তেন্তে তোমালোকে আকৌ দুবাৰ তিনিবাৰ চাই ল'বা চেণ্টেন্সটো দুবাৰ তিনিবাৰ চালে তোমালোকে গম পাবা যে এইটো পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছৰ ষ্ট্ৰাকচাৰ হয় বা এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছৰ ষ্ট্ৰাকচাৰত আছে এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছৰ বাক্য হয় লগালগ তোমালোকে কি কৰিবা যে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছৰ যেনিবা চেণ্টেন্সটো আছে গতিকে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছৰ যেতিয়া হৈ যাব তোমালোকে কি কৰিবা যে লগালগ তোমালোকে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ যিটো ষ্ট্ৰাকচাৰ আছিলে সেই ষ্ট্ৰাকচাৰটো মনত পেলাবা গতিকে তোমালোকৰ কৰিবলগীয়া কামটো কি টেন্সৰ সেই 4 4 গুণ 12 সেই 12টা ষ্ট্ৰাকচাৰ কিন্তু মনত ৰখাই থ'বই লাগিব কৰিবই লাগিব মনত ৰখাই থ'বা লগালগ যিটো বা এইটো যেনিবা প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছৰ বুলি ভাবিছা গম পালা ষ্ট্ৰাকচাৰবিলাক দেখি গম পাই গ'লা তেতিয়া তোমালোকৰ ষ্ট্ৰাকচাৰটো মনত পেলাবা যে এইটো এনেকুৱা আছিলে ছাবজেক্ট প্লাছ হেভ অৰ হেজ প্লাছ বিন প্লাছ মেইন ভাৰ্ব ইন প্ৰেজেণ্ট পাৰ্টিচিপল প্লাছ এক্সটেনশ্যন আকৌ হেভ হেজ কাৰ লগত লাগে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ ছেকেণ্ড পাৰ্চন প্লুৰেল নাম্বাৰ সেইবিলাকো মনত ৰাখি ল'বা তাৰপাছত তেনেকৈ কৰিলে তোমালোকৰ কৰিবলৈ কোনো দিগদাৰ নাথাকিব আৰু কেতিয়াবা তোমালোকে সেই পাষ্ট পাৰফেক্টৰবিলাক তেনেকৈ হেৰিত চাব লাগিব বিফ'ৰ আফটাৰত বিফ'ৰ থাকিলে আগৰডোখৰ কিহত লিখিবা যে যদি বিফ'ৰ থাকে সেই আগৰডোখৰ আমি পাষ্ট পাৰফেক্টত লিখিম যদি আফটাৰ থাকে পাছৰডোখৰ পাষ্ট পাৰফেক্টত লিখিম গতিকে সেইবিলাক কথা তোমালোকে খুব মনত ৰাখিব লাগিব আৰু তোমালোকে যদি সেই ষ্ট্ৰাকচাৰবিলাক আটাইকেইটা টেন্সৰ ষ্ট্ৰাকচাৰ কেইটা পাৰ্চনৰ বিষয়ে ভালকৈ ডিটেইলছ লৈ লোৱা তোমালোকে অলপ চলপ ডিগ্ৰীৰ বিষয়েও শিকি ল'ব লাগিব সেইবিলাকো মই কৈ যাম লাহে লাহে দেন বাকী চেণ্টেন্স এছাৰ্টিভ ইম্পেৰেটিভ ইণ্টাৰগেটিভ নিগেটিভ কৰা সেইবিলাকো তোমালোকৰ কনচেপ্টবিলাক আগতে শিকিছিলা যিহেতু সেইবিলাকো লাহে লাহে মনলৈ আনি ল'ব লাগিব আৰু সেইবিলাক হোৱাৰ পাছত তোমালোকৰ মই ভাবোঁ যে কি তোমালোকৰ এই যিটো 2 নম্বৰ আহে কাৰেক্ট টেন্সৰ এই 2 নম্বৰটো তোমালোকে নেহেৰুৱাবা আৰু কি হয় 2 নম্বৰ বুলি তোমালোকে কিন্তু কেতিয়াও নেগলেক্ট নকৰিবা কিয় নেগলেক্ট নকৰিবা যে পৰীক্ষাৰ সময়ত হাফ বা 1 নম্বৰো মানুহৰ বাবে খুব প্ৰয়োজনীয় হৈ থাকে বহুত ষ্টুডেণ্টে কি হয় 1 নম্বৰ কাৰণে পাছ নকৰে বহুত ষ্টুডেণ্টে 1 নম্বৰৰ বাবে ষ্টেণ্ড নকৰে বহুত ষ্টুডেণ্টে 1 নম্বৰৰ বাবে লেটাৰ নাপায় বহুত ষ্টুডেণ্টে 1 নম্বৰৰ বাবে ফাৰ্ষ্ট ডিভিজন নাপায় গতিকে সেই 1 নম্বৰ 2 নম্বৰ বুলি কেতিয়াও নেগলেক্ট নকৰিবা আৰু তোমালোকে ভালদৰে কনচেপ্টবিলাক লৈ লোৱা মই আশা কৰিছোঁ যে তোমালোকৰ সেই 2 নম্বৰটো কেতিয়াও নেহেৰুৱা আৰু
তোমালোকৰ এই ভিডিঅ'টোৰ পৰা যথেষ্টখিনি সহায় হ'ব আৰু আকৌ কৈছোঁ তোমালোকৰ যদি কিবা ডাউট থাকে কোনোবা যদি চেণ্টেন্স এটা কৰিব নোৱাৰা কাৰেক্ট টেন্স দেন কমেণ্ট বক্সত কমেণ্ট কৰি দিবা আমি পাছৰ ভিডিঅ'বিলাকত তোমালোকৰ সেই সমস্যাৱলীবিলাক যৎপৰোনাস্তি চেষ্টা কৰিম সমাধান কৰি দিবলৈ চ' থেংক ইউ অল তো এইটো আছিল তোমালোকৰ 2011 চনৰ পৰা 2020 চনলৈকে সেই যোৱা 10 বছৰৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ যিবিলাক কাৰেক্ট টেন্সৰ কুৱেশ্যনছ আছিলে সেইবিলাকৰ সলিউশ্যন কৰি দিয়া হ'ল চ' থেংক ইউ অল থেংক ইউ ওৱান্স এগেইন